নমস্কাৰ, মই কনিষ্ক নকা আৰু আজি মোৰ ফ্ৰেণ্ড ৰাজু পাটনায়ক আছে লগতে আৰু আজি এক্সিছ ইণ্ডিয়া মেনুফেকচাৰিং ফাণ্ডৰ ওপৰতে তেওঁ মোৰ ওচৰত জানিব আহিছে আৰু এক্সিছ ইণ্ডিয়া মেনুফেকচাৰিং ফাণ্ডটো কি হয় মই ভাবিছোঁ ইয়াতে মই কৈ দিওঁ, ভিডিঅ'টোতে কৈ দিওঁ। তে এক্সিছ ইণ্ডিয়া মেনুফেকচাৰিং ফাণ্ডটো হৈ গ'ল এক্সিছ ইণ্ডিয়া মেনুফেকচাৰিং ফাণ্ডটো হৈ গ'ল এটা মিউচুৱেল ফাণ্ড হয় আৰু যিবিলাক মেনুফেকচাৰিং কোম্পানী আমাৰ ইণ্ডিয়াত লিষ্ট হৈ আছে মানে আহি আছে চাইনাৰ পৰা। এতিয়া ক'ভিডৰ পৰা মেক্সিমাম কোম্পানী আমাৰ ইণ্ডিয়াত আহি আছে, যেনেকুৱা টেছলা, ঠিক আছে, MI, তাৰপিছত ভিভ' এনেকুৱা ডাঙৰ ডাঙৰ মানে কি কোম্পানীবিলাক আমাৰ ইণ্ডিয়াত মানে কি ফেক্টৰী খুলিছে। তো সেইবিলাক ফেক্টৰী সেইবিলাক মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী যিমান বাঢ়িব আমাৰ ফাণ্ডটো ইমান বাঢ়িব। তো আমাৰ ফাণ্ডটোৰ এপ্লিকেশ্যন ডেট দিছে 1 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰ, মানে কি বুলি কয় NFO, যিটো কি নিউ ফাণ্ড অফাৰ কৰিছে 15 তাৰিখৰ ভিতৰত। তাৰ পাছত যদি কোনোবা কিনে তো কমচে কম মানে কি 20 টকা 25 টকা শ্বেয়াৰ ভেলুত পাব। এতিয়া ষ্টাৰ্টিং 10 টকা শ্বেয়াৰ ভেলু চলি আছে। তো মিনিমাম ইনভেষ্টমেণ্ট 5,000 কৰিব কৈছে আমাৰ ছাৰহঁতে। 5,000 কৰিলে মানে কি 3 ইয়াৰ্ছৰ পৰা 5 ইয়াৰ্ছ হৰিজণ্টেল থ'ব কৈছে। যদি ইমান থয় তো আমাৰ যিটো মিটিং আছিলে, আমাৰ ৱেবএক্সৰ যিটো মিটিং আছিলে, মিটিঙত কৈছিলে 5ৰ পৰা 10 টাইমছ ৰিটাৰ্ণ দিব। যদি 5,000 কোনোবা থয় তো 50,000 লৈকে পাবলৈ চান্স আছে। 10 টাইমছ ৰিটাৰ্ণ পাবলৈ চান্স আছে। তো মই সকলোকে ইনভাইট কৰিছোঁ আমাৰ এক্সিছ ইণ্ডিয়া মেনুফেকচাৰিং ফাণ্ডতে, আৰু লগত আমাৰ এক্সিছৰ ক্লাইণ্ট হয়, সদায় ৰেগুলাৰ ট্ৰেড কৰে। লগত কালি আৰু দুজনমান আহিছিলে, প্ৰকাশ তছা, তাৰপিছত সুমন সন্দিকৈ, ইহঁতি কেইটামানে খুলি আছে। আৰু 15 তাৰিখ লাষ্ট ডেট হয়। তাৰ আগতে মই সকলোকে কৈছোঁ যদি কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে, যদি নকৰে তেতিয়াহ'লে মানে কি তেনেকুৱা মানে কি পৰ্টফলিঅ' ভাল এটা অপৰচুনিটি হাতৰ পৰা ওলাই যাব। আৰু মই নিজেও তাত ইনভেষ্টমেণ্ট কৰি আছোঁ। এতিয়া মই নিজে 10,000ৰ পৰা কৰিছোঁ ষ্টাৰ্ট। তো মই সকলোকে ছাজেষ্ট কৰিম এক্সিছ ইণ্ডিয়া মেনুফেকচাৰিং ফাণ্ডত ইনভেষ্ট কৰক, কাৰণ আমাৰ ইণ্ডিয়া এতিয়া কি হৈছে 5 ট্ৰিলিয়ন হ'বলৈ গৈ আছে। তো 5 ট্ৰিলিয়ন হ'ব কেনেকুৱা, যেতিয়া মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিটো বুষ্ট হ'ব। কাৰণ ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি ইমান নাই। ছাৰ্ভিচ কি আছে, যেনেকুৱা জমেট', ছুইগি বা IT ছেক্টৰৰ ছফ্টৱেৰ দিয়ে, সেইবিলাক কিমান দিব ছাৰ্ভিচ। মেনুফেকচাৰিং হ'ব লাগে। মেনুফেকচাৰিং কয় যেনেকুৱা মই বহিছোঁ এইটো চকী, এইবিলাক মেনুফেকচাৰ হয়। জেকেট এটা মেনুফেকচাৰ হয়, মোবাইল এটা মেনুফেকচাৰ হয়, মোবাইলত চলা যিটো ছেমি কণ্ডাক্টৰ এইটো মেনুফেকচাৰ হয়। তো এইবিলাক মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিত পৰে। আৰু আমাৰ এই ফাণ্ডটো মানে কি মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি ৰিলেটেডে বনাইছে। তাৰ ভিতৰতে 12টামান ইণ্ডাষ্ট্ৰি আছে, যেনেকুৱা কেমিকেল মেনুফেকচাৰিং, তাৰপিছত টেক্সটাইল, তাৰপৰা অট'মোবাইল। এটা অট'মোবাইল মানে যিবিলাক গাড়ী বাইক এইবিলাক মেনুফেকচাৰ হ'ব। এতিয়া অট'মোবাইলটো গ্ৰ'থ হৈ আছে। এতিয়া আপুনি এতিয়া লং টাৰ্ম মানে কোনটো ইণ্ডাষ্ট্ৰি মেনুফেকচাৰিঙত বেছি আগবাঢ়িব বুলি এনে আপোনাৰ নিজৰ অপিনিয়ন এটা দিয়ক। মোৰতো মই যেনে ভাবিছোঁ অট'মোবাইল মোক লাগিছে আগবাঢ়িব। কাৰণ অট'মোবাইল কি হৈছে, ভেহিকেল আহি আছে আৰু ইলেক্ট্ৰিক ভেহিকেলতো মেনুফেকচাৰ হৈছে, তথাপিও ডিজেল পেট্ৰলো মেনুফেকচাৰ হৈ আছে। যোৱা বছৰৰ পৰা এবছৰলৈকে পূৰা অট'মোবাইলৰ ইলেক্ট্ৰিক কাৰ বহুত বেছিকৈ আমাৰ চেল হৈছে, আমাৰ বহুত বেছি চেল হৈছে। সেইটো কাৰণে মোক লাগিছে যে অট'মোবাইল ছেক্টৰ পূৰা পূৰা হাই ওপৰত যাব। তো যিবিলাক মানে ইণ্টেলিজেঞ্চ ইনভেষ্টৰ থাকে তেওঁলোকে গম পায় যে কোনবিলাক ইণ্ডাষ্ট্ৰি মানে কি বুলি কয় ষ্টাৰ্টিঙত মানে কি ফিউচাৰত মানে কি গ্ৰ' কৰিব। তো ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো এই যে জাষ্ট চিম্পুল মানে আহিছে ডিছকাছ কৰিবৰ কাৰণে, সেইটো কাৰণে অলপ ভিডিঅ'টো বনালোঁ আমি। এই ভিডিঅ'টো আমি আৰু এবাৰ কৈছোঁ, এক্সিছ ইণ্ডিয়া মেনুফেকচাৰিং ফাণ্ডটো যদি কোনোবা কৰিবলৈ ইচ্ছা কৰে 15 তাৰিখৰ ভিতৰত যদি কৰে তেতিয়াহ'লে 10 টকা ভেলুত পাব। তাৰ মানে যেতিয়া ফাণ্ডটো যেতিয়া অ'পেন হ'ব, মানে কি অ'পেন হ'ব কেতিয়া 16 ডিচেম্বৰৰ পৰা। তাৰ আগত কৰিলে 10 টকা ভেলুতে পাই যাব। তাৰপাছত দাম বাঢ়িব, মানে দাম পূৰা বাঢ়িব। যেনেকুৱা কোম্পানী গ্ৰ' হ'ব তেনেকুৱা ফাণ্ডটো গ্ৰ' হ'ব। ঠিক আছে, থেংক ইউ। মোৰ নাম্বাৰটো কৈ দিছোঁ এণ্ডিঙত 7002350580। ঠিক আছে, থেংক ইউ।